सरबांसिया बोरैमोन मिथिबाय सान अखाफोरखौ साखि दोननानै बर'नि गिबि मुंख्लं सुजित नार्जारी गायदे हेलेना बिथांमोनखौ साखि दोननानै जेब्लासिम जों थांनानै थागोन अब्लासिम जों बड'फानि सिमांनि थाखाय जुजिलांगोननो बा नङा होमबा सान आरो अखाफोरखौ साखि दोननानै रायजो राजा नोंथांमोन बुजिबाय नङा होमबा बुजिखानायसो थगायनानै 6 बार खानाय होदों प्रमद बर'आ जोंखौ आइयाबो थैयाखै आफायाबो थैयाखै प्रमद बर'आ बुंबाय बड'लेण्डखौ मोनगोन खानायखौल' लान्था लान्था हो होननानै प्रमद बर' भारतबर्षर सबतके आटाइतके हि कराप्टेड पार्सन प्रमद बर'ए सबतके बेसि करापशन কৰিছে আপোনালোকে চোৱা নাই ইলেকশ্যন সময়ত যে যিসকলে পৰিৱৰ্তনৰ নামত কৈছিলে বিচিডিচিৰ চেয়াৰমেন এজনে তেওঁৰ হুৱা বিছনাত গোটেই 500 টকা বান্ডেল আছিলে উদালগুৰিত হৰি সিঙৰ এজন বিচিডিচিৰ ইউপিপিএলৰ নেতা আছিলে এমপি ইলেকশ্যন আগত ইমান কোটি কোটি টাকা দি বিপিএফ নেতা কৰ্মীসকলক তেওঁলোকে কিনিলে এতিয়াও বিপিএফৰ নেতাসকলক কিনিবলৈ কাৰণে কোটি কোটি টকাৰ কিনিবলৈ তেওঁলোকে সাজু আছে ক'ত পাইছে এইবোৰ পইচা বিপিএফৰ কিছু নেতাসকলক বিটিচিৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমন্ত্ৰণ কৰিছে ঠিক ময়ো আজি আমাৰ এই সালবাৰী ডিষ্ট্ৰিক্টৰ বিপিএফৰ যে তেওঁলোকে যে কাৰ্যসূচী লৈছে মই ইয়াত আজি উপস্থিত হৈছোঁ আৰু এই কাৰ্যসূচীত উপস্থিত হোৱাত গাত মই ভাল লাগিছোঁ আৰু আজি আমাৰ কাৰণে হিষ্টৰিক ডে কাৰণ আমি আজিৰ দিনত আমি 6 শিডিউল পাইছোঁ বিটিচি পাইছোঁ আমাৰ যি লেণ্ড প্ৰটেকশ্যন পলিটিকেল ৰাইট আমি বিটিচিৰ দ্বাৰা পাইছোঁ সেইকাৰণে মই প্ৰথমে যিসকলে বডোলেণ্ডৰ নামত শ্বহীদ হৈ গ'ল তেওঁলোকৰ কাৰণে মই 1 মিনিট প্ৰাৰ্থনা কৰি দিছোঁ ঈশ্বৰৰ ওচৰত তেওঁলোকে সদায় ভালকৈ থাকক এইটোৱে কামনা আৰু বিটিচিৰ শান্তি প্ৰতিষ্ঠা হওক আৰু বিটিচি উন্নত হওক আৰু বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে শান্তিকে ব্ৰাদাৰহুড সিষ্টাৰহুড হিচাপে আমি বসবাস কৰিব যাতে পাৰে ঈশ্বৰে আজিৰ দিন বিশেষ দিনত আমাক যাতে সকলোকে শক্তি দিয়ক বিটিচিটো আমাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিটিচিটো আমাৰ 6 শিডিউলৰ আণ্ডাৰত আমি প্ৰটেকশ্যন পোৱা বিটিআৰটো একো নহয় না বিটিআৰত না লোকসভাত পাছ হোৱা না ৰাজ্যসভাত পাছ হোৱা না তেওঁলোকে প্ৰেছিডেণ্টৰ কিবা ছিগনেচাৰ পোৱা সেইকাৰণে বিটিআৰ আৰু বিটিচিৰ মাজত তুলনা কৰিব নোৱাৰে সেইকাৰণে বিটিচি হ'ল আমাৰ বিটিচিৰ দ্বাৰা আমাৰ কনষ্টিটিউচনেল আমাৰ এমেণ্ডমেণ্ট হৈছে লোকসভা ৰাজ্যসভাত আমি পাছ পাইছোঁ পাৰ্লিমেণ্টত পাছ হোৱা আৰু বিটিচি আমাৰ কাৰণে হিষ্টৰিক আৰু বিটিচিৰ কাৰণে আজি আমি 40টা সমষ্টি পাইছোঁ এমচিএলএ পাইছোঁ ইএম পাইছোঁ আৰু বিভিন্ন আমাৰ শিক্ষা অনুষ্ঠান আমি পাইছোঁ কিন্তু বিটিআৰৰ দ্বাৰা আমি একো পোৱা নাই বিটিআৰটো জাষ্ট এটা তেওঁলোকৰ নেতাসকলে নিজৰ পলিটিকেল লাভৰ কাৰণে তেওঁলোকে বিটিআৰ একো কৰিছে আমাৰ যিসকল অপজিশ্যন টীম আছে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক প্ৰমোদ বি ফৰ বড়ো মানুহসকলে বুদ্ধিজীৱীসকলে কৈছে পিছ ব্ৰকাৰ যে বিটিচি অঞ্চলত বিৰাট শান্তিকে বসবাস কৰি আছিলে শান্তি হিচাপে আছিল কিন্তু প্ৰমোদ বড়োৱে পিছ ব্ৰকাৰ ইয়াত অশান্তি সৃষ্টি কৰিলে আৰু আমি কৈছোঁ যে বিটিআৰ একোটো এটা মিনিংলেছ পিপল অফ বিটিচি দে আৰ নট হেপ্পী যে আজি প্ৰমোদ বড়োৱে কৈছে ইয়াৰ শান্তি প্ৰতিষ্ঠা হ'ল বোলে শান্তি আৰু পিচ এণ্ড হেপিনেছ আৰ বথ ৰিলেটেড কিন্তু পিপল অফ বিটিচি আৰ নট হেপ্পী সাংবাদিকসকলে এতিয়া শান্তিত নাই কিয়নো প্ৰমোদ বড়োৱে কৈছিলে শাসনত অহা পাছত বিটিচি অঞ্চলত বসবাস কৰা সকলো সাংবাদিকসকলক 10 কোটি জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত তেওঁৱে জাৰ্ণালিষ্টসকলক পইচা দিয়া কথা আছিল কিন্তু প্ৰমোদ বড়ো 5 বছৰ শাসনত অহা পাছতো বিটিচি অঞ্চলত বসবাস কৰা এজনো সাংবাদিকসকলক 10 কোটি পইচা নিদিলে যে প্ৰমোদ বড়োৱে বেঞ্চাৰ স্কুলটো চৰকাৰী কৰিম বুলি কৈছিলে কৰিব নোৱাৰিলে প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কিছুমান ইউনিভাৰ্চিটি কলেজ ইষ্টাব্লিছ কৰাৰ কথা কৈছিল এইবোৰ সব কেঞ্চেল কৰিলে সেইকাৰণে প্ৰমোদ বড়োৱে এটা ফেলাৰ লিডাৰ ইয়াৰ কাৰণে আমাৰ এতিয়া বিটিচি অঞ্চলৰ ৰাইজসকলে কৈ আছে বাই বাই প্ৰমোদ বড়ো বাই বাই ইউপিপিএল আমাৰ বিপিএফক ৱেলকাম বিপিএফ ৱেলকাম হাগ্ৰামা মহিলাৰী ছাৰ কৈ আছে আমি বিপিএফে গাঁৱে গাঁৱে গৈ কিনি মিটিং মাটাং কৰি আছোঁ কিন্তু ইউপিপিএল সকলে মিটিং মাটাং কৰিব পৰা নাই তেওঁলোকে অকল নিজৰ চেম্বাৰত বহি কিনি প্ৰেছ মিট দি আছে ইয়াৰ কাৰণে আমাৰ কাৰণে ভাল এতিয়া প্ৰমোদ বড়োৱে তেওঁৱে অকলে ইলেকশ্যন খেলিম বুলি ক'বলৈ সাহসে নাই যাৰ মানুহে অকলে ইলেকশ্যন খেলিম বুলি সাহসে নাই তেওঁলোকৰ আৰু কি থাকিব বিজেপি নহ'লে চলিব নোৱাৰে তেওঁলোকে সাহস নাই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে যে আমি অকলে নিৰ্বাচন খেলিম তো আজি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে বিটিচি অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভালৰ কাৰণে বিপিএফে অকলে ইলেকশ্যন খেলিম আৰু বিপিএফে চৰকাৰ কৰিম প্ৰমোদ বড়োৱে অকলে ইলেকশ্যন খেলিম বুলি সি ক'বই নোৱাৰে সাহসে নাই যাৰ মানুহে অপজিশ্যনক চাই কিনি ফিল্ডতে নামিব নোৱাৰা এইবোৰ মানুহ কেনেকৈ কণ্টেষ্টত আহিব
ইয়াৰ কাৰণে আমাৰ BTCৰ কাৰণে ভাল আমি কাম কৰিম হাগ্ৰামা মহিলাৰী ছাৰে কাম কৰিম বুলি কৈছে UPPসকলে কাম কৰা মানুহ নহয় তেওঁলোকে পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিলে এজনো জাতি জনগোষ্ঠীসকলে একো নিদিলে বিভিন্ন ছেকশ্যনৰ মানুহসকলে কণ্ট্ৰেক্টৰ হওক শিক্ষক হওক বিজনেছমেন হওক সব এতিয়া বেয়া পাই আছে সেইকাৰণে ভাই ভাই UPPL ভাই ভাই প্ৰমোদ বড়ো ৱেলকাম হাগ্ৰামা মহিলাৰ ছাৰ আৰু ৱেলকাম BPF চৰকাৰ বুলি বিভিন্ন জাতি জনগোষ্ঠী BTC অঞ্চলত বকবাদ কৰা তেওঁলোকে কৈ আছে বিটিআৰ অঞ্চলত বিভিন্ন এলেকাত মানে অবৈধ মানে এই প্ৰমোদ বড়ো ভাৰতবৰ্ষত সবতকৈ আটাইতকৈ হি কৰাপ্টেড পাৰ্চন প্ৰমোদ বড়োৱে সবতকৈ বেছি কৰাপশ্যন কৰিছে আপোনালোকে চোৱা নাই ইলেকশ্যন সময়ত যে যিসকলে পৰিৱৰ্তনৰ নামত কৈছিলে BCDCৰ চেয়াৰমেন এজনে তেওঁৰ হুৱা বিছনাত গোটেই 500 টকা বান্ডেল আছিলে ওদালগুৰিত হৰি সিঙৰ এজন BCDCৰ UPPৰ নেতা আছিলে MP ইলেকশ্যন আগত ইমান কোটি কোটি টকা দি BPF নেতা কৰ্মীসকলক তেওঁলোকে কিনিলে এতিয়াও BPFৰ নেতাসকলক কিনিবলৈ কাৰণে কোটি কোটি টকাৰ কিনিবলৈ তেওঁলোকে সাজু আছে ক'ত পাইছে এইবোৰ পইচা 5 বছৰ আগত প্ৰমোদ বড়ো কি আছিলে কোটি কোটি পইচা স্কুল বনাব লাগিছিলে ৰাস্তা বনাব লাগিছিলে দলং বনাব লাগিছিলে এইবোৰ পইচা দি তাৰা তেওঁলোকে ইয়াত লোকেল অঞ্চলত বিভিন্ন ইলিগেলৰ পৰা পইচা লৈ আছে তেওঁলোকে কৰবাৰ পৰা ইলিগেল পইচা লৈ আছে এই ইলিগেল পইচাটো তেওঁলোকে BPF নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে সেইকাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ডেভেলপমেণ্টৰ নামত স্কুল কলেজ ইয়াত বনাবৰ কাৰণে পইচা দিছিলে এইবোৰ পইচা তেওঁলোকে খেলা মেলা কৰি কিনে সব লুটি চুটি খালে আৰু এতিয়া আমাৰ BPF নেতাসকলক কিনিবলৈ বিচাৰি আছে সেইকাৰণে আমি BTC অঞ্চলত জনগণৰ ৰাইজসকলক ক'ব বিচাৰিছোঁ যে কৰাপ্টেড নেতা যিসকলে এই 4-5 বছৰত কোটি কোটি টকা আমাৰ টকা ভাৰত চৰকাৰে আমাক পইচা দিছিলে আমাৰ ৰেভিনিউ যিমান আমি BTC অঞ্চলৰ ৰেভিনিউ পাওঁ আমি পাথৰ বালাদি যিমান ৰেভিনিউ পাওঁ এই BTCৰ ভালৰ কাৰণে এইবোৰ ব্যৱহাৰ হ'ব লাগিছিলে কিন্তু প্ৰমোদ বড়োৰ দ্বাৰা এইবোৰ ভালৰ কাৰণে ব্যৱহাৰ নহ'ল স্কুল বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে কলেজ বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে আজি ৰাস্তা ঘাট দলং বনাব লাগিছিলে এইবোৰ পইচা তেওঁলোকে নেতা কোনোবা অপজিশ্যন লিডাৰক কিনি আছে সেইকাৰণে জনগণসকলক মোৰ চাইডৰ পৰা আহ্বান এনেকুৱা হ'লে দেশ নচলিব এনেকুৱা হ'লে অঞ্চলটো উন্নত নহ'ব এনেকুৱা হ'লে কলেজ প্ৰভিন্সিয়েলাইজ নহ'ব এনেকুৱা হ'লে আপোনাৰ দুখ বেদনা এইবোৰ মানে কাম নাহিব সেইকাৰণে হাগ্ৰামা মহিলাৰী ছাৰে BTC অঞ্চলত বকবাদ কৰা সকলো দুগত আৰু খুচিত আমি থাকিম BPFে থাকিম সেইকাৰণে এনেকুৱা কৰাপ্টেড নেতাক আমি বহিষ্কাৰ কৰি কিনি হাগ্ৰামাক পাৱাৰত আনিব লাগিব আৰু BPFক শক্তিশালী কৰি কিনি যাতে BTC অঞ্চলৰ পৰা কিমান আমি ৰেভিনিউ পইচা পাওঁ BTC অঞ্চলত ভালৰ কাৰণে যাতে ব্যৱহাৰ হয় ইয়াৰ কাৰণে মই জনগণক বিচাৰ কৰিবলৈ কাৰণে চিন্তা কৰিবলৈ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ দলৰ জনগণৰ দল এই দল হাগ্ৰামা মহিলাৰ ছাৰৰ দল এই দল BTC প্ৰতিষ্ঠা কৰা দল এই দল বডোলেণ্ড অঞ্চলৰ বকবাদ কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে দল এই দলটো কোনোবা যদি নেতা যায় একো খোহা নহয় হাগ্ৰামা মহিলাৰী ছাৰ আছে যোনে প্ৰতিষ্ঠা মানে ফাউণ্ডাৰ প্ৰেছিডেণ্ট হাগ্ৰামা মহিলাৰী ছাৰ আছে যোনে BTCটো নিৰ্মাণ কৰিছে তেওঁ আছে আৰু সকলো ৰাইজৰ এইটো দল মানে ৰাইজৰ মানুহৰ দল সেইকাৰণে এইটো পলিটিকেল পাৰ্টিটো আমাৰ মাছৰ মানে জনগণৰ দল ইয়াৰ কাৰণে কোনোবা ব্যক্তিগত গ'লে মই কিবা এটা ক্ষতি হ'ব বুলি মই নাভাবোঁ কাৰণ আমাৰতো হ'ল BTC বাচাব লাগিব আপুনি মই মিলি কিনি BTC বাচাব লাগিব এইটোৱে আমাৰ লক্ষ্য সেইকাৰণে কোনোবা যদি নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে কোনোবা যদি গৈছে এই BPF দল কেতিয়াও খোৱা নহয় বুলি মই ভাবোঁ